গৈছো এইখিনি জায়গা ভাল হ'ব আৰু সিহঁতক মাত জলদি দেৰি হ'ল ঐ আহৈ জলদি তহঁতে কিয় দেৰি কৰিছ আমাৰ দাবী মানিবই লাগিব পাবজি খোলা দিবই লাগিব মানি লোৱা নহ'ব আমাক খোলা দিবই লাগিব বন্ধু ৰবা ময়ো গৈ আছো এই অন্যায় প্ৰতিবাদ আমি সবেই মিলি কৰিম আহা বন্ধু আহা আমাক পাবজি লাগিবই এয়া চাওক বন্ধুসকল মই কৰি আছো ৰিতা শ্ৰীৰ সৈতে ফকতীয়া লাইভ আপোনালোকে দেখি আছে কেমেৰা পাৰ্চন ইফালে ঘূৰা এয়া চাওক পাবজিৰ কাৰণে সকলোতে তীব্ৰ আন্দোলন গঢ়ি উঠিছে আপোনালোকৰ দাবী কি জনাবচোন কিয় আপোনালোকে আজি এনেকৈ ৰাস্তালৈ ওলাই আহিব লগা হ'ল ৰাস্তা নহয় এইগিলা যাৰে চাল বুলি গম পাওঁ অকণমান দিনা যাই পিনে ঘৰত যাই মাৰি থৈ আহিম আমাৰ আন্দোলন আৰু তীব্ৰতৰ হ'ব দাদা বেয়া শব্দ প্ৰয়োগ নকৰিব নহ'লে আমাকে পিটিব ভাল শব্দৰে কওক পাবজি আমাক লাগিবই মুঠতে লাগিবই আমাক পাবজি লাগিবই পাবজি নহ'লে আমি নাখাই মৰি যাম অনশন কৰিম ধৰ্মঘট কৰিম হয় ৰাইজ এতিয়া আপোনালোকে দেখিবলৈ পাইছে চাওক আন্দোলন কিমান তীব্ৰতৰ হৈ গৈছে চাই থাকিব আমাৰ সৈতে ফকতীয়া লাইভ দাদা এতিয়া আহিছো দিয়ক নেক্সট আৰু ক'ৰবাত আন্দোলন থাকিলে আমাক জনাব এইটো আমাৰ ফোন নম্বৰ ৰুহুল দা ব'লা কেমেৰাটো লগাই লৈ ব'লা ভাই বৰ বঢ়িয়া মাল আছিলে এইটো আন্দোলন কৰিব শিকৰ কি মাথা মাৰি আছে তোমালোকে আন্দোলনত মনোযোগ দিয়া ৰহে পিনিয়াটো বেছি আটাবাটি তই এতিয়াতো পাবজি নাই কি কৰি চলবি আন্দোলনটো আমাৰ হৈ থাকিব আন্দোলন কৰি থাকিম গাৰ্লফ্ৰেণ্ডটোকে এটা পতা ল'ব পাৰিলে ভাল আছিল জিগেল দি আৰু আমাৰ আন্দোলন চলে থাক আমাৰ দাবী মানিবই লাগিব পাবজি বন্ধ কৰা আমাৰ জন্মগত অধিকাৰ হেই কি পকাই অলপ ভাবি চিন্তি কৰবি পাবজি ক'ত তই জন্মৰ পৰা পাইছে হলি দে ভাই ইমান কৈ আছো সেইবোৰৰ পৰা একাই দুই হাত ভুল হ'বও পাৰে ড্ৰাইভাৰ কথা কাম দে পাবজি আমাক লাগিবই এই দেৱে ভাই খুল ইফালে ভালকে আন্দোলন কৰ নিজৰ মাজত গিলাখান কথা আটা বাঢ়ি কোনো লাভ নাই পাবজি আমাক লাগিবই ফোন এটা আহিছে হা কি বিনয় মেডিকেলত আছে কিয় আমি গৈ আছো কোনোবা দুটা মানে গৈ আছো আমি কি হলে ভাই বিনয় বোলে মেডিকেলত থৈছে বলচোন আমি যাওঁ ইয়াতে কোনোবা দুটা মানে আন্দোলন কৰি থাকক আমি আৰু কাৰোবাক ফোন কৰি আহিবা কম বলচোন আমি মেডিকেল যাওঁ ভাই দাদা আন্দোলন কৰি থাকচোন আমি কাৰোবাক ফোন কৰি মাতি দিম বল দে হেতে যাক দি হাজাৰ হলে লগৰ বেমাৰলে যাব লাগব না আমি এটা কৰি থাকো দে পিছত আহিব দে বেলেগ লোক পাবজি ओवर इधर आओ हाँ मैं जा रही हूँ भागो পাবজি ও মাই কেনে করবে ধসি দেখুন বিনয় তোর কি হইছে আমি আইবেছো টেনশন নলবি তই বাপাত আছে ই দেখছিনে পাবজি বন্ধ হওয়ার পরে না খাই নলে এক সেলাইন দিবে লাগা অবস্থা হইছে আর কোড কি বকি থাকে পাবজি ও মোর ইমান ধুনিয়া খুনার অঞ্চল তোর আজি কি অবস্থা হয়ে গেল বিনয় তুই চিন্তা নকরবি তোর লগত আমি আছো ভাই তুই খালি জলদি সুস্থ হইল পাবজি হেই এর অবস্থাটো বৰ বেয়া হৈছে দেখছে না পাবজি বন্ধ কৰাৰ নিউজটো পাই ফেলাই কি অৱস্থাত গেছি আমাৰো কোনোবাদিন এনেকুৱা অৱস্থা হ'বয়ে ভাই এই অন্যায় আমি নামানো আৰু আমাৰ আন্দোলন আৰু তীব্ৰতৰ হ'ব লাগিব হেই ইয়াৰ অৱস্থা ইতেনে ঠিক হৈ আছে মই ঠিক কৰি আছো ও ভাই উঠে তই কমান নাযাবি তই কমাত গেলে আমাৰ কি অৱস্থা হ'ব দস্তি উঠ শুনছোন এটা ভাল খবৰ আছে নহয় এই তোক যে এৰি থৈ গৈছে জানবি তই পাবজি খেলি থাকাৰ কাৰণে তাই এইমাত্ৰ ফোন
বস্তু তোৰ বেমাৰ খবৰ পায় তাই খান্দি কাটি মোক বহুত কথা কৈছি লাগে তাই তই পাবজি খেলাই সাপোর্ট করব তথাপি তোর লগত থাকবো বলে তেতে তো ভালো ভালো জলদি আমি আছো দে ভাই তই চিন্তা নকরবি হা কি জাহ্নবী ফোন করছিল হা হাও মোর বাসা তোর মাত দিছি এ পাবজিত বাহিরে বেলেগ খবর আছে দি এ বাপা থালে গলি দি তাতে আই ফেলে ইমান ফলে সি বাসাই মোকে চিনি পাওয়া নাছিল জানানে আয়ো প্রভু কিবাকে বসালা আর তুমি দে প্রভু দেখছে বেটা আপির কথা কওয়া তার ব্যবহার ভালো হয়ে গেল